নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আচলতে যোৰহাট জিলাৰ হাতীমূৰীয়া গাঁও LP স্কুলৰ গুণোৎসৱৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতিৰ কিছু আভাস আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছিলোঁ। এই বিদ্যালয়খনৰ লগত আজি বহুদিনৰ পৰা মই জড়িত হৈ আছোঁ। এয়া চাওক তেওঁলোকে কিমান ধুনীয়াকৈ পঢ়ি আছে, নিজৰ কৰ্ম কৰি আছে গুণোৎসৱৰ বাবে। আৰু বিদ্যালয়খনৰ গৃহ নিৰ্মাণ পুনৰ হৈ আছে বাবে অলপ বিশৃংখল হৈ আছে। তথাপিও তেওঁলোকে ধুনীয়াকৈ পৰিপাটি কৰি আছে লাহে লাহে। আৰু সেইবাবে আমি বাহিৰত প্ৰেক্টিছ কৰিব লগা হৈছে। আৰু দুয়োগৰাকী বাইদেৱে যথেষ্ট কষ্ট কৰিছে আচলতে বিদ্যালয়ৰ সকলো দিশৰ উন্নতিৰ অৰ্থে। সকলোৱে আচলতে বিদ্যালয়খনক সুন্দৰকৈ সজাবলৈ চেষ্টা কৰি আছে। বিদ্যালয়খনৰ ফুলনি বাগিচাখন বহুত কষ্ট কৰিছে তেওঁলোকে, কাম কৰি গৈছে নিজৰ এয়া ভাগৰি পৰিছে। তেওঁলোক ভাগৰি অলপ সময় বহি দিছে, নিজৰ কৰ্মত চব ব্যস্ত। উৎপাতো কৰে তেওঁলোকে, বহুত উৎপাতো কৰে। উন্নতি আমি কামনা কৰিছোঁ। খুব ধুনীয়াকৈ গুণোৎসৱটো পাৰ হওক। শিশুসকলৰ লগত থাকি আমি ভাল পাওঁ, মই ভাল পাওঁ। বিশেষকৈ তেওঁলোকৰ লগত থাকি কথা বতৰা পাতি ভাল লাগে, তেওঁলোকৰ মনৰ খবৰলৈ ভাল লাগে। ধন্যবাদ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।